এভৰিৱান সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিছো হাই এভৰিৱান গুড মৰ্নিং গা পা ধুলো এতিয়া চাহ খাম আৰু চাহ খোৱাৰ আগতে মই ঠাণ্ডা পানী খাই লওঁ কাৰণ মোৰ গেষ্ট্ৰিক আছে আৰু মোৰ মায়ে কি কৰিছে আপোনালোকক দেখাও এইফালে মায়ে ঘৰত কৰা মূলা গুচাই আছে আৰু ইয়া মোৰ চাহ একেবাৰে ধোঁৱা বলি আছে আৰু ঠাণ্ডা পানী কুটা লৈছো Tasty. মাজতে মই বেচনৰ পকৰি খাই খুব ভাল পাইছিলো কিন্তু এতিয়া মই আটা পকৰি খাই ভাল পাম কাৰণ বেচনৰ পকৰিটো কিবা এটা গোন্ধ ওলাই সেইবাবে মই খাবলৈ বেয়া পোৱা হলো আটা পকৰি খাম ভাল লাগে খাই আৰু চেনি পানীৰ লগত এনেকৈ জুলিয়াই জুলিয়াই খাব আৰু ভাল লাগিব আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু কুঁৱলী মাৰিয়ে আছে মোৰ নতুনকৈ ফুল এজোপা ফুলিছে আপোনালোকক দেখাম আচলতে এপাহে ফুলিছে আৰু কলি মাৰি আছে আপোনালোকক দেখাম ৰ'ব দেখাম আৰু মোৰ ফুল ফুলিছে একদম অকণমানি হয় আৰু ৰাতিপুৱা ভ্লগ ধোৱা ওলাই আছে ৰ'দ কেতিয়া ওলাব ঠিক নাই মই চকলেট নাৰ্জি ফুলিছে চকলেট নাৰ্জি দেখাম এইফালে মায়ে মাছ লৈছে একদম জীয়া মাছ লৈছে আৰু এইবোৰ মাছ মায়ে জোল বনাই খুৱাম বুলি কৈছে কাৰণ মই অকণমান কমজুৰি হৈছোঁ সেইবাবে মায়ে মানে লৈ লৈছে আৰু খুৱাবৰ কাৰণে মোক আৰু এইফালে ডাঙৰ টৌ এটাত মায়ে জীয়াই থৈছে আৰু মায়ে উপলিঙা কৰি মোক কৈছে এই পানীটো পাই খাবলৈ কৈছে মানে জোল বনাই এভৰিৱান চাহ খালোঁ কাপোৰ কানি ধুলোঁ কাপোৰ কানি ধুই এতিয়া আগফালৰ চোতালত বহি আছোঁ আৰু মায়ে মাছ ল'লে মাছ মোৰ কাৰণে লৈছে মায়ে মাছ মোক জোল বনাই খুৱাব কাৰণ মই অকণমান কমজুৰি হৈছোঁ সেইবাবে মাছৰ জোল বনাই খুৱাম বুলি মাছ লৈছে আৰু মই যি টি বস্তু নাখাওঁ সেইবাবে মই এনেকুৱা কমজুৰি হৈছে অলপ দেৰিকৈ তিয়ক যাম বেংকত কাম এটা আছে আৰু ভাত পানী খাই যাম আৰু আপোনালোকক ভিডিঅ' কৰি অকণমান দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আৰু এইফালে মোৰ কাৰণে ভাত বাঢ়ি ল'লোঁ কেনেকুৱা হৈছে চিম্পুল যদিও আপোনালোকক কম মজা ভাতকেইটা খাই লওঁ তাৰপিছতে আপোনালোকক লগ পাই আছোঁ আৰু এয়া মই তিয়কলৈ ওলালোঁ আইনা অকণমান লৈ লৈছোঁ নহ'বা চকুকেইটা কিবা সোমাই যোৱা লাগিছে আৰু মোৰ কেমেৰাটো কিবা এটা হৈছে দেই ফাৰ্ষ্টে ধান ৰ'দত দিবলৈ হেৰি কৰিছে দেখিছিলে মোৰ মোবাইলটো এই ৰ'দটো কিবা আন্ধা দেখাইছে একদম মানে আৰু দেই আৰু তিয়ক আহি আছোঁ দেখিছেনে কিমান ধূলি মাজে মাজে আহি আছোঁ আৰু
চাওক কিমান ধূলি উৰিছে একদম এয়া আমি পামি আৰু বেংকটো এয়া আমি বেংকটো পালোহি আৰু আৰু চাহ খাবলৈ হোটেলত সোমাইছোঁ আৰু চাহ ধুনীয়াকৈ খাম আৰু একাপ গাখীৰ চাহ আৰু কিহৰ লগত খাইছোঁ আপোনালোকক দেখাই দিছোঁ এয়া চাহ আৰু এইটো হৈছে আলু চপ আৰু ঘৰলৈ উভতিছোঁ আৰু মই কি আনিলোঁ আপোনালোকক ঘৰত গৈ দেখাম তিয়কৰ পৰা এইখন আনিলোঁ আৰু ইয়াত মোৰ ভাগৰ কিছুমান সৰু সৰু বস্তু থ'বৰ কাৰণে আনিছোঁ আৰু এখন মাস্ক এটা ৰব আৰু এটা 10 টকীয়া বৰণি লৈ আহিলোঁ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ নেক্সট ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ বাই বাই